बाक्सानि बासबारियाव मोनथाय सान फालिथाय। बासबारिनि बीर बिरस मुन्डानि मुसुखानि मोखाङाव आदिबासी फरायसा आफादनि बानजायनायाव फालिनाय जादों मोनथाय सान एबा राइट्स डे। आदिबासीफोरनि न्याय अधिकारनि दाबिजों फालिनाय मोनथाय साननि फुंबिलियाव बीर बिरस मुन्डानि मुसुखायाव आलारि बाथि फोजोंनाय, फिरफिला बिरहोनाय बायदि हाबाफारि लानाय जादों। बे मोनथाय साननि दिनाव जनजाति कर'ननि दाबि खालामदों लोगोसे स्लगानजों ओनसोलखौ गोमसार होदों आदिबासी फरायसा आफादनि दैदेनगिरिफोरा। আজি আমি বাবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত বাবাৰী আঞ্চলিকৰ নেতৃত্বত আমাৰ অধিকাৰ দিৱস পালন কৰি আছোঁ। আজি এই দিনটোত সমগ্ৰ অসমতে আদিবাসী ছাত্ৰ সন্থাই অধিকাৰ দিৱস হিচাপে পালন কৰিছে। কাৰণ 2007 চনৰ আজিৰ তাৰিখত আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ আদিবাসীসকলে গুৱাহাটীত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে তাত উপস্থিত হৈছিল আৰু নিজৰ অধিকাৰ চৰকাৰক অৱগত কৰাৰ কাৰণে এখন মাছ ৰেলী উলিয়াইছিল। তাত চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈ কেনে আমাৰ আদিবাসী বহু নিৰীহ যুৱক যুৱতীসকলে প্ৰাণ আহুতি দিব লগা হৈছে আৰু বহুত যুৱক যুৱতীয়ে চিৰদিনৰ কাৰণে ঘূণীয়া হৈছে আৰু বহুত আদিবাসী ৰাইজে ফিজিকেলি ইনজিউৰ্ড হৈছে। গতিকে আমি আজিৰ দিনটোত যিবিলাকে আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে গৈ কেনে শ্বহীদ হৈছে তেখেতসকলক আমি স্মৰণ কৰিছোঁ আৰু আমাৰ অধিকাৰ যেতিয়ালৈকে আমি পাবলৈ সক্ষম নহ'ম তেতিয়ালৈকে আমি এই অধিকাৰ দিৱস আমি পালন কৰি থাকিম আৰু আমাৰ ৰাইজক আমাৰ এই আজিৰ দিনটোত সদায় সোঁৱৰাই থাকিম। ৰাতিপুৱা আমি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ ফ্লেগ নমিত কৰিছোঁ আৰু যিসকলে আজিৰ দিনটোত প্ৰাণ আহুতি দিছিলে তেখেতসকলক সোঁৱৰি আমি তেখেতসকলক শ্ৰদ্ধা নিবেদন কৰি কেনে তেখেতসকলৰ আত্মা শান্তিৰ কামনাৰে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আদিবাসী অধিকাৰ দিৱস হিচাপে আমি উদযাপন কৰিছোঁ সমগ্ৰ অসমতে। আৰু 2007 চনৰ 24 নৱেম্বৰ দিনাখনে বেলতলা কাণ্ড বুলি সংঘটিত হৈছিলে এটা দুৰ্ঘটনা আৰু এনেকুৱা এটা নিৰ্লজ্জ ঘটনা সংঘটিত হৈছিলে য'ত নেকি আমি আদিবাসীসকল আজিলৈকে ন্যায় প্ৰাপ্তিৰ কাৰণে যিখিনি দাবী উত্থাপন কৰিছোঁ আজিলৈকে লাভ কৰিবলৈ আমি সক্ষম হোৱা নাই। গতিকে বৰ্তমান চৰকাৰক আমি আবেদন কৰিছোঁ, বিনম্ৰ প্ৰাৰ্থনা কৰিছোঁ যে আদিবাসীসকলৰ জনজাতিকৰণৰ যোনটো মুখ্য মৰ্যাদা আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই, শীঘ্ৰে চৰকাৰে যাতে মৰ্যাদা প্ৰদান কৰে। আৰু আমাৰ আদিবাসীৰ আইকন লক্ষ্মী ওৰাং বাইদেউ আজিলৈকে প্ৰতিবাদ কৰিছে কিন্তু চৰকাৰৰ প্ৰতি কোনো এটা সঁহাৰি পোৱা নাই। গতিকে আমি আশা কৰিছোঁ এই চৰকাৰখনে আমাক ন্যায় প্ৰাপ্ত দিব আৰু আদিবাসীসকলৰ যিখিনি মানে আজি শ্বহীদ হৈছিলে তেওঁলোকক সন্মান জনাই তেওঁলোকক একালীন তেওঁলোকক মানে সংস্থাপনৰ কাৰণে কিবা এটা সাহায্য প্ৰদান কৰাৰ কাৰণে আজি দাবী উত্থাপন কৰিছোঁ। আৰু সমগ্ৰ অসমতে আজিৰ দিনটো সন্ধিয়াবেলা আমাৰ এগছি বন্তি প্ৰজ্বলন কৰি আজি উৎসৰ্গা কৰিম। লগতে সমগ্ৰ অসমৰ আদিবাসীসকল আজিৰ দিনটো অধিকাৰ দিৱস হিচাপে উদযাপন কৰে আৰু আজিৰ দিনটো বিশেষ আমাৰ মহত্বটো সেইটোৱে যে আদিবাসী অধিকাৰ দিৱস হিচাপে যেতিয়ালৈকে আমি আমাৰ প্ৰাপ্ত অধিকাৰ নাপাওঁ তেতিয়ালৈকে আজিৰ দিনটো যেনেকুৱা উদযাপন কৰোঁ ঠিক তেনেধৰণে চিৰ জীৱন যেতিয়ালৈকে আমাৰ আদিবাসী থাকিব তেতিয়ালৈকে উদযাপন কৰি যাম। गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय। क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सिया फैगौ 16, 17, 18 आरो 19 नभेम्बरसिम दिवाली धामाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बायगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो एक्सचेन्जनि खाबुआबो एभेलेबेल जागोन। नोंथांमोना क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय दिवाली धामाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकफोरखौ गोसोबादि लाफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय फ्री एसर्ट गिफ्ट, फ्री सीट कभार, 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री,
12 टाइम्स फ्री वाशिं कुपन आरो बाइक बायगिरिफोरनो बाइकखौ मोजाङै साखोन सिखोन लाखिनो थाखाय 12 टाइम्स फ्री वाशिं कुपनबो हरनाय जागोन। आबुङै मिथिना लाबावनो थाखाय 6000399187 8822018193 जानबुं नम्बराव खौरां लाहरनो हागोन।